গতিকে হাগ্ৰামা ডাঙৰীয়া কিবা কৈছে ইয়াত মই জবাব দিব লাগে এইটো আননেচেচাৰী মানে সময় নষ্ট তাৰ কথাৰ কিবা ভেলু আছে জানো ৰাতিপুৱা কিবা কয় দুপৰীয়া কিবা কয় ৰাতি কিবা কয় এতিয়া যেটো কথাটো বাৰে বাৰে মই যেটো কৈ আছো বা দেখিছো তেখেত দুটা জায়গাত যেটো আজি আৰু কোকৰাঝাৰত তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিব চিৰাং ডুৱাৰ্ছ আৰু কোকৰাঝাৰ দুয়োটা ঠাইত তেখেতে যথেষ্ট মাৰ্জিনত হাৰাটো কাটাং মোৰ 20 বছৰীয়া যেটো ৰাজনৈতিক মানে পথাৰত যেটো আছিলো বা এইবাৰ যেটো আমাৰ ইউপিপিএল ৰাজনৈতিক দল হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰণগেৰা ডাঙৰীয়াৰ নেতৃত্বত যেটো ৰাইজৰ সকলো জাতি ভাষা ধৰ্মাৱলম্বী ৰাইজৰ যেটো সহাৰি যেটো আদৰ যেটো মৰম যেটো এটা উৎসাহ যেটো দেখিবলৈ পাইছো মানে সাংঘাতিক এটো এটা ইউপিপিএল মুখী যেটো ঢৌ আহিছে ইয়াত মানে বেলেগ এটা চিন্তা কৰিবলগীয়া অলপ কিবা বেয়া হ'ব নেকি তেনেকি ভাব একদম আহা নাই আৰু ব্যক্তিগত হিচাপে যেটো মনোবল বুলি যেটো কয় সেলফ কনফিডেন্স আত্মবিশ্বাস বহুত জাগিছে তো ইয়াৰ কাৰণে এইবাৰ যেটো আমাৰ পঞ্চমবাৰৰ কাৰণে যেটো বিটিসি নিৰ্বাচন এটো ইউপিপিএল দলৰ কাৰণে ৰাইজে যেটো ওলাই আহিছে এইটো যদি আমি পৰ্যবেক্ষণ কৰো তো ইয়াত বহুতো কথা আছে অৰ্থ আছে নাম্বাৰ 1 কথাটো ইয়াত যেটো আমাৰ শান্তি প্ৰতিষ্ঠাৰ যেটো কথা সমন্বয় সম্প্ৰীতি একতাৰ যেটো কথা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেটো এটা প্ৰতিষ্ঠা যেটো হল আৰু এই শান্তি সম্প্ৰীতি সমন্বয়টো আৰু বেছি মজবুত যাহাতে হয় চিৰ যুগমীয়া হয় স্থায়ী হয় এই কথাটোকে আমাৰ বিটিসিবাসী জনগণে বিচাৰিছে আৰু এটুকে দাবী কৰিছে আৰু ইয়াৰ কাৰণে সকলোৱে নিজে নিজে ওলাই আহিছে আপোনাৰ কিন্তু হাগ্ৰামা মহিলাৰে কিন্তু বিশেষকৈ টাৰ্গেট কৰি লৈছে কালিও কৈছে আপুনি 2-3 হাজাৰহে ভোট পাব বুলি কি ক'ব মই এতিয়া কথাটো ক'ব বিচাৰিছো তেখেত আজিৰ এই মুহূৰ্তত তেওঁৰ যেটো প্ৰাসংগিকতা ৰিলেভেন্সি ইয়াত একোই নাই তো গতিকে হাগ্ৰামা ডাঙৰীয়া কিবা কৈছে ইয়াত মই জবাব দিব লাগে এইটো আননেচেচাৰী মানে সময় নষ্ট তাৰ কথাৰ কিবা ভেলু আছে জানো ৰাতিপুৱা কিবা কয় দুপৰীয়া কিবা কয় ৰাতি কিবা কয় এতিয়া যেটো কথাটো বাৰে বাৰে মই যেটো কৈ আছো বা দেখিছো তেখেত দুটা জায়গাত যেটো আজি আৰু কোকৰাঝাৰত তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিব চিৰাং ডুৱাৰ্ছ আৰু কোকৰাঝাৰ দুয়োটা ঠাইত তেখেতে যথেষ্ট মাৰ্জিনত হাৰাটো কাটাং আপোনালোকৰ বিশ্বাস আপোনাক আসলে টাৰ্গেট কৰে আপোনাৰ আৰু সম্পৰ্ক কৰি বিশেষকৈ টাৰ্গেট কৰি দিছে প্ৰমোদ বড়োতকৈ কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ বেছি টাৰ্গেট কৰিছে ইয়াত মই ৰিপ্লাই দিবলগীয়া একো নাই আজি তেখেতো যেটো ধৰণৰ তেওঁৰ কথা বতৰা অংগী ভংগী এইটো এজন নেতাৰ এইটো কিবা চৰিত্ৰ হয় নেকি এজন নেতাৰ কথা বতৰা ঢংবিলাক হেনেকি হ'ব লাগে নেকি সেইটো অকল মই বুলি নহয় 95% পুৰাণি যিমান আন্দোলন জড়িত প্লাছ ফাউণ্ডাৰ যেটো মানে বিপিএফ হিচাপত আছিলে আমিতো সব মেক্সিমাম 95% তেওঁ টেক কৰি পেলাই ওলাই অহাটো আপোনালোকে নিশ্চয় দেখিছে তেওঁ এতিয়া অকলশৰীয়া যি নকক তেওঁৰ কথাটো আজিৰ দিনটোত প্ৰাসংগিকতা একো নাই ৰিলেভেন্সি একো নাই একমাত্ৰ এতিয়া পুৰণা সতীৰ্থ বুলি ক'লে ৰিহন দৈমাৰী কাষত আছে কিবা আহ্বান জনাব নেকি ৰিহন দৈমাৰী ডাঙৰীয়া যদিও বিপিএফত আছে যদিও এইবাৰ প্ৰাৰ্থী হৈছে মই ভাবোঁ তেখেতৰ চিন্তাধাৰা আৰু হাগ্ৰামাৰ যেটো চিন্তাধাৰা একদম মিল নাই আৰু অসুস্থভাৱে তেখেতে আছে মই যিমান দূৰ বুজি পাওঁ অসুস্থভাৱে আছে বিপিএফৰ কথাটোতো আৰু কি আছে ইয়াত আৰু কিবা হিচাপ আহে তেনেকুৱা হিচাপ নাহে মুঠতে মেজিক নাম্বাৰ ক্ৰছ কৰি পেলাই মোৰ ধাৰণাত 24টা ইউপিপিএল হিচাপে আমি পাম